Hello everyone, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল সাগে আৰু ময়ো আছো দিয়ক আৰু ভাল বেয়াৰ মাজতে আৰু বহুত দিন ভিডিও দিব পৰা নাই মানে এনে ঘৰৰ ভিতৰতে থাকিলে বা ৰুমৰ ভিতৰতে থাকিলে ভিডিও বনাব নোৱাৰি ক'বাত ফুৰিব গ'লে তেতিয়া ভিডিও বনাব ভাল আৰু কতো যোৱা নহয় ৰুমৰ ভিতৰতে থাকো সেইবাবে বহুত দিন ভিডিও দিব পৰা নাই আৰু আজি যেহেতু যোৱাকালি মই ঘৰত আহিছো সেই কাৰণে ভাবিলো এনে এটা ভিডিও বনাই দিও আৰু বহুত দিন যেহেতু ভিডিও দিয়া নাই এনে ঘৰতে থাকি কিবা এটা ভিডিও বনাই দিও আৰু ইয়া মোৰ লগত আছে টিকলি হাই কৈ দিয়া হাই আমার ভিডিওটো চাইলে আমার ভিডিওটো চাই কেনে লাগছি দেখো মই এটা ধুনু কৰি গান গাম দেখো এটা গাও দা এটা কথা কোৱা না গাই দিয়া তে। দা কোনটো গাবা দেখো যোনটো ইচ্ছা দেখো দেখো এটা কথা কোৱা না এটা কথা কোৱা না আৰু ইফালে ভণ্টিয়ে কিছুমান ফুল ৰুই থৈ দিছে তাপত এডাল এলোভেৰা তাৰপিছত এইফালে আছে আৰু কিবা কিবি ফুল সৰু সৰু এইবিলাক ফুলৰ তাত তাই নিজে অনলাইন অৰ্ডাৰ কৰি আনিছিল সেইদিনা এইফালে আছে এডাল উৰহীৰ গছ নতুনকৈ ফুল ধৰিছে এইবিলাক চাওমিন খাওঁ কৰি আছে তাইক চাওমিন বনাই দিব লাগে এতিয়া আৰু ভাবিলোঁ তাইৰ লগতে আমিও খাওঁ আৰু ঘৰত কোনো নাই দেউতাও নাই মা নাই ভাইটিও স্কুল গৈছে ভণ্টি মই আৰু টিকলিটো আছোঁ ঘৰত ভণ্টি আজি কলেজ যোৱা নাই আৰু এতিয়া তাইক চাওমিন খাওঁকৈ আছে তাই তেতিয়াৰ পৰা এতিয়া চাওমিন বনাই তাইৰ লগতে আমিও খাওঁ এইফালে চাওমিনৰ পেকেট দুটা লৈ লৈছোঁ এইটো এটা আৰু এইটো এটা ইয়াত আধা আছে তাৰপিছত এইটো চচ আৰু কিবা কিবি চচ আছে আছে
এতিয়া মই ইয়াৰ এক পেকেট বনাম এক পেকেট থাকিব আৰু এতিয়া মই এইখিনি ভালদৰে বইল কৰি ল'ম আৰু এইফালে মই অলপ বন্ধাকবি আৰু দুটা পিঁয়াজ আৰু এটা জলকীয়া কাটি লৈছোঁ ইয়াত মই বিশেষ একো নিদিওঁ একেবাৰে চিম্পলকৈ বনাম আৰু এতিয়া মোৰ চাওমিন ৰেডি হৈ গ'ল মই বনাই থাকোঁতে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কাৰণ মোবাইলটো লোৱা মোৰ মানুহ নাই কোনো আৰু এখন হাতেৰে মোবাইল লৈ এখন হাতেৰে লাৰি থকাত অলপ অসুবিধা হয় সেইকাৰণে মই দেখুৱাব নোৱাৰিলোঁ খাই দিয়া আমাৰ টিকলি মাই খাই আছে নাগুনো দেখো Hello guys. হেল্ল' গাইজ আমি 7 কে ছোট। কি খাইছ আমি জোয়ান। মা বজাৰৰ পৰা আহি পালে আৰু টিকলিৰ কাৰণে চাওক লং পেণ্ট টিকলিৰ কাৰণে লং পেণ্ট আনিছে তাৰপিছত এইটো হাইনেক তাৰপিছত জোতা আৰু ভণ্টি আৰু মোৰ কাৰণে আনিছে এয়া আৰু এইডাল হেডফোন মোক আজি লৈ আহিছে আমাৰ পাপাজি হেডফোন মজা বচন বাবু খুলো মই একবাৰ খুলি দিয়ক ধৰ মই क्या बात है চাৰ্জাৰ এই চাৰ্জাৰ কিমান 1700 বেছি ৱাও 1700 টকা বঢ়িয়া থেংক ইউ এইয়া আমাৰ টিকলি কি ধুনু দেখা হৈছে ন কোনো মা চাও বা হাই কৈ দিয়া হাই বা তাই পোষ্ট নাচাইগে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল আৰু দেখুৱাবলগীয়া বস্তু একো নাই কিন্তু দেখাম যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব